हेलो फ्रेंड्स नमस्कार मैं आपनक बहुत दिনৰ মূৰত আছাম মোৰ থাম্বনেইল চাগে আপুনি দেখিছে মই নতুনকৈ আপোনালোকৰ মাজলৈ গিভৱে এটা কৰিম বুলি ভাবিছোঁ 2019 1 জানুৱাৰী দিনাখন মই আপোনালোকৰ এইটো পুৰস্কাৰটো আগবঢ়াম মানে লটাৰী চিষ্টেমৰ হয় মই আপোনালোক লটাৰী পাতিম ৰেণ্ডম কমেণ্ট্ৰি কাৰ্ডৰ দ্বাৰা আপোনালোকক মই কোনে কি পালে মই তাত আপোনালোকক লাইভ আহিম তো আপোনালোকে মোৰ এইটো ভিডিঅ'ৰ তলত কমেণ্ট কৰিব আৰু যদি ভিডিঅ' বিচাৰে কমেণ্ট কৰিব যদি লাইভ আহিবলগীয়া আপোনালোকে জোৰ কৰে তেন্তে লাইভ আহিম নহ'লে ভিডিঅ' কৰি আপোনালোকক দি দিম ঠিক আছে এতিয়া নেক্সটটো কি আপোনালোকৰ থাম্বনেইলটো দেখিছে মই আকৌ ক'ব নালাগে কিমান কি আছে আপোনালোকে দেখিছে ফাৰ্ষ্ট ছেকেণ্ড দুটা কৰা হ'ব ফাৰ্ষ্ট আৰু ছেকেণ্ড দুটা কৰা হ'ব বা ফাৰ্ষ্টটো পৰা দিব পাৰোঁ মানে কি পুৰস্কাৰ দুটাও দিব পাৰোঁ বা এটাও দিব পাৰোঁ কিন্তু সেইটো এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই আপোনালোকে কি কৰিব লাগে মোৰ আপোনাৰ মই ডিছক্ৰিপশ্যন বক্সত মোৰ আপুনি একো কৰিব নালাগে অনলি 2 বুলি এটা কমেণ্ট কৰিব আৰু একো কমেণ্ট কৰিব নালাগে অনলি 2 ঠিক আছে অনলি ৱৰ্ডটো লিখিব নালাগে মই জাষ্ট কৈ দিছোঁ আপুনি অকল 2 সংখ্যাটো আপুনি লিখি পেলাই মোক এটা কমেণ্ট কৰিব লাগে আৰু যদি ভিডিঅ'টো চাই ভাল পায় আপুনি আপোনাৰ মনৰ খুচি আপুনি ক'ব পাৰে মোক তেন্তে আপুনি এইটো কি কৰিব লাগে গম পালে জাষ্ট মোৰ ইনষ্টাগ্ৰাম লিংকটো ফ'ল' কৰিব মোৰ ইনষ্টাগ্ৰাম হেৰিটো একাউণ্টটো ফ'ল' কৰিব লাগে আৰু এটা মই একপি নতুন ফটো আপলোড দিম যদি ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াওঁ তেন্তে আজি দিম যদি কাইলৈ আগবঢ়াওঁ তেন্তে মই কাইলৈ দিবলৈ চেষ্টা কৰিম আৰু সেই ফটোখনত এটা লাইক কৰিব মোৰ ইনষ্টাগ্ৰামত একো নাই মই জাষ্ট সেই অকল সেইকপি ফটোৱে থাকিব আপোনালোকে কি কৰিব তাত এটা লাইক কৰিব লাইক কৰাৰ লগে লগে বেক মাৰি পেলাই ইউটিউব বক্সটো 2 সংখ্যাটো আপোনালোকে কমেণ্ট দিব এইখিনি তো আপোনালোকে সকলোৱে অংশগ্ৰহণ কৰিব বুলি আশা কৰিলোঁ আৰু ৰিজাল্টটো দিম 2019 চনৰ 5 জানুৱাৰীৰ দিনাখনি সময় 3টা বজাত আবেলি 3টা বজাত দিম মই ৰিজাল্টটো লাইভ আহিম আৰু যদি আপোনালোকে ভিডিঅ' লাইভ আহিব কয় লাইভ আহিম যদি ভিডিঅ' বনাব কয় ভিডিঅ' আহিম এইটো মোৰ গান মোৰ ইউটিউব চেনেলত মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আছে বহুত বস্তু ইচ্ছা দিব আছে আপোনালোকৰ 2019 চনৰ প্ৰথম দিনাখনে মই আপোনালোকৰ লটাৰী চিষ্টেমত নহয় আপোনালোকে এটা মই উপহাৰ দিম বুলি চেষ্টা কৰিছোঁ দুটাও হ'ব পাৰে বা এটাও হ'ব পাৰে পুৰস্কাৰ তো এইখিনি আপুনি গম পালে কি কৰিব লাগে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব লাগে এটা লাইক কৰিব লাগে বেক মাৰি পেলাই লিখিও মোক চেণ্ড কৰিব এইখিনি আজিলৈ ইমানে আপোনালোকে সকলোৱে ভিডিঅ'টো চাই পেলাই মোক এইখিনি কাম কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ।